আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সো আশা কৰো ভালে আছা। তো আজি মই তোমালোকৰ অসমীয়া মাধ্যমৰ ঠিক আছে, অসমীয়া মাধ্যমৰ ষষ্ঠম শ্ৰেণীৰ বা ক্লাছ 6 নতুন বিজ্ঞান ল'বলৈ লৈছে ঠিক আছে। তো মই ইয়াতে পৃষ্ঠা নম্বৰ লিখি দিছো 131 নম্বৰ, লেসন নম্বৰ 14 14 নম্বৰ লেসন। কি দি আছে? বিদ্যুৎ। এতিয়া কথাটো হল বিদ্যুৎ হ'ব তো মানে কেনেকৈ শুনা যায়, ইংৰাজীত কি বুলি ইলেক্ট্ৰিচিটি বুলি কোৱা হয়। কি হয়? ইলেক্ট্ৰিচিটি। আজি এতিয়া মই ক্লাছ কৰি আছো, ৰাতিৰ এন্ধাৰত কৰিব লগা হ'ল হয়, এন্ধাৰ হলে তোমালোকে দেখিব নোৱাৰিলে হয়। মোক দেখাৰ কাৰণে অলপ পোহৰৰ প্ৰয়োজন হৈছে। এই পোহৰটো ক'ৰ পৰা আহিছে? বিদ্যুতৰ পৰা আহিছে। তো বিদ্যুৎ কথাটো হ'ল কি, আমাৰ ঘৰত সকলোৰে বিদ্যুৎ আছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চাইকেল, মটৰ গাড়ী, বাইক, ঠেলা ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰোঁ। এই যন্ত্ৰবোৰ ক'ৰ পৰা কেনেকৈ আহিল? আমাৰ কামবিলাক নিশ্চয় সহজ মানে কৰি তুলিছে। এইবোৰে মানে বিভিন্ন যন্ত্ৰৰ দ্বাৰা আমাৰ কামবোৰ সহজ কৰি আমি তুলিছোঁ। তাৰে মাজত কিছুমান যেনেকৈ বাইকত বিদ্যুতৰ প্ৰয়োজন হয়, মটৰ গাড়ীত বিদ্যুতৰ প্ৰয়োজন হয় নহয়? তেনেকৈ বহুতো যন্ত্ৰ আছে, এইবিলাকত বিদ্যুতৰ মানে প্ৰয়োজন হয়, নহ'লে নহ'ব, নহ'লে নচলিব। এতিয়া বিদ্যুতৰ কথা সাধাৰণতে যদি মই ক'বলৈ যাওঁ যে বিদ্যুৎ কি হয় না, বিদ্যুৎ এক প্ৰকাৰৰ শক্তি হয়। তো বিদ্যুৎ ক'ৰ পৰা কেনেকৈ আহে হয় নহয়? বিদ্যুৎ আমাৰ ঘৰত কি কানেকশ্যন থাকে নে নহয়? আমি কি কৰোঁ? আমি মেইন তাৰৰ পৰা মানে তাৰৰ খুঁটাৰ পৰা দুটা এটা তাতে জইন কৰোঁ, লৈ আনি কিনি আমি এটা মেইন চুইচ বনাওঁ ঘৰত হয় নহয়? এতিয়া যদি মই ক'বলৈ যাওঁ, এইটো বিদ্যুতৰ খুঁটা, ইয়াৰ পৰা ইয়াতে তোমাৰ ঘৰ, ইয়াতে তোমাৰ ঘৰ, ইয়াতে তোমাৰ ঘৰ হয় নহয়? ইয়াতে তোমাৰ ঘৰ। তো ইয়াতে ইয়াৰ এই খুঁটাৰ পৰা এইফালে তো এই খুঁটাৰ পৰা এই খুঁটা তো এইফালে তো তার গৈছে হয় নহয়? তার গৈছে। তো ইয়াৰ পৰা তার তুমি এটা কানেকশ্যন কৰি ইয়াতে তোমাৰ ঘৰত আনিলা। ঘৰত আনাৰ পিছত এই তাৰেৰে ইয়াৰ পিছত এটা তুমি এটা মিটাৰ বহাইছা ইয়াতে না, মিটাৰ কানেকশ্যন কৰি ইয়াতে এটা মেইন সুইচ দিছা। ইয়াতে এটা কি মেইন সুইচ, মেইন সুইচ এটা আছে। এই মেইন সুইচৰ পৰা আকৌ ট্ৰান্সফাৰ কৰি কৰি এইটো ৰুমত দিছা, সেইটো ৰুমত, এইটো ৰুমত, সেইটো ৰুমত। এইটো প্ৰত্যেকটো ৰুমত আকৌ এটা কৈ বোৰ্ড দিয়া আছে হয় নহয়? বোৰ্ড দিয়া আছে। এই বোৰ্ডবোৰত আকৌ সুইচ দিয়া আছে হয় নহয়? সুইচ দিয়া আছে নে নাই? সুইচটো অন কৰিলে বাল্বটো জ্বলি যায়, অফ কৰিলে নুমাই যায়, কাম নকৰা হয় হয় নহয়? ফেন তেনেকৈ, ফেনটো সুইচটো অন কৰিলে, যেটো ফেনৰ সুইচ অন কৰিলে ফেনটো ঘূৰিবলৈ আৰম্ভ কৰে হয় নহয়? যেতিয়া ফেন সুইচটো অফ কৰি দিওঁ ই কাম নকৰা হৈ যায় হয় নহয়? এই ক্ষেত্ৰত বিদ্যুতৰ যি মানে পজিটিভ ধনাত্মক আৰু ঋণাত্মক দুটা হেৰি আছে না। এই ক্ষেত্ৰত যেতিয়া নাকি আমি অন কৰোঁ এইটো কাম কৰে, অফ কৰি দিওঁ কাম নকৰা হয় হয় নহয়? তো এনেকুৱা বিদ্যুতৰ চিষ্টেমটো আহি যায়। এতিয়া কথা নৰ্মালি বিদ্যুতৰ কথা ক'বলৈ গ'লে আমাৰ কি বেটাৰী, আমি টৰ্চ লাইট ব্যৱহাৰ কৰোঁ, তাতে কিন্তু বিদ্যুতৰ প্ৰয়োজন হয়। টৰ্চ লাইট আজিকালিতো আমি চাৰ্জ কৰোঁ, চাৰ্জ কৰি কৰোঁ হয় নহয়? তো টৰ্চ লাইটৰ বেটাৰীটো আমাৰ এনেকা হয়, এনেকা থাকে হয় নহয়? ইয়াতে এটা হেৰি থাকে, এই ভিতৰত এনেকা হেৰি থাকে, এইটো টুপি বুলি কোৱা হয় হয় নহয়? তোমালোকৰ ঘৰত যিহেতু টৰ্চ লাইট আছে তোমালোকে চাবা এনেকা বেটাৰী কি থাকে, বিভিন্ন কিবা এভিৰেডি, নিপ্পো কিবা কিবি নাম থাকে, বুজি পাইছা নহয়? এভিৰেডি আজিকালি ফেমাছ, বহুতে ইউজ কৰে ঠিক আছে। তো ইয়াতে কিন্তু এই যে টুপি দিয়া আছে, এনেকা হেৰি দিয়া আছে, ইয়াতে কিন্তু বেটাৰী, এক বেটাৰী মানে ইলেক্ট্ৰিক সেল বুলি কোৱা হয়, মানে বিদ্যুৎ কোক বুলি কোৱা হয়, বিদ্যুৎ কোক বা ইংৰাজীত ইলেক্ট্ৰিক সেল বুলি কোৱা হয় ঠিক আছে। তো ইয়াতে কিন্তু বিদ্যুতৰ প্ৰয়োজন আছে বা এই বিদ্যুৎ হেৰি হোৱা আছে, এই বিদ্যুতৰ দ্বাৰা টৰ্চটো জ্বলিবলগীয়া হয় ঠিক আছে। তো এইখিনি মই ডিটেইলছত ইমান ক'বলৈ নাযাওঁ, যিটো চেপ্টাৰটো তোমালোকৰ নিজে দিয়া আছে অতি সহজভাৱে সহজ ভাষাতে দিয়া আছে। তোমালোকে এবাৰ যদি ৰিডিং কৰা গোটেইখিনি বুজিব পাৰিবা। মেইন বস্তুটো হ'ল এইটো, ক'ৰ পৰা কেনেকৈ কানেকশ্যনটো আনিলে, কি দিলে, অফ কৰিলে, অন কৰিলে, বুজি পাইছা নহয়? তাৰপিছত বেটাৰীৰ কথা ক'লোঁ, ইলেক্ট্ৰিক সেল, শক্তি কক হয় নহয়? বিদ্যুৎ মানে শক্তি, এই শক্তি কক, এই মানে বিদ্যুৎ যিটো কক শক্তি কক আছে, এই ককটো কেনেদৰে কাম কৰে হয় নহয়? তোমালোকে ঘৰত যদি বেয়া টৰ্চ লাইট থাকে তোমালোকে খুলিলে নিজে গম পাবা। আৰু টৰ্চ লাইটটো এনেকা যদি থাকে, এনেকা টৰ্চ লাইট আছে নহয়, ইয়াতে বাল্ব আছে ঠিক আছে। তো বাল্বটো যেতিয়া জ্বলে এতিয়া এনেকা ওলোটাবিলাক ঘূৰাই ঘূৰাই পেজ আছে, ঘূৰাই ঘূৰাই এইটো খুলিব পাৰিবা হয় নহয়? তো আল্টিমেটলি খুলি তোমালোকে চাবা ইয়াতে চিষ্টেমটো কেনেকা আছে। এনেকা মই বাল্বটো ইয়াতে বনাবলৈ চেষ্টা কৰিম ঠিক আছে। ইয়াতে যেটো এইটো বাল্ব এই এনেকা এনেকা আছে, কিন্তু এনেকা এনেকা আছে। তো ইয়াতে এনেকা হেৰি দিয়া আছে, ট্ৰান্সফাৰ দিয়া আছে ইলেক্ট্ৰিকত, ইয়াতে জ্বলে হয় নহয়? এইটো লাইটটো ইফালে, পোহৰটো ইফালে ইফালে যায়। তো এই যে পেজটো যে দিয়া আছে, এই লাষ্টত এটা হেৰি দিয়া আছে, ইয়াতে ধনাত্মক বা ইয়াতে ঋণাত্মক, ইয়াতে ঋণাত্মক ইয়াতে ধনাত্মক, দুটা দিক ইয়াতে এটা দি আছে আৰু এটা ইয়াতে দি আছে। তো দুটা বস্তু টাচ হোৱাৰ পিছত এইটো জ্বলিবলৈ সক্ষম হৈ উঠে। এইটো চুইচটো দিয়া আছে, চুইচৰ কথা মই অলপ আগত তোমালোকক কৈ গৈছোঁ হয় নহয়? তো এই ক্ষেত্ৰত মই বিশেষ একো নকওঁ। তো আজিৰ যি চেপ্টাৰ আছিলে বিদ্যুৎ, এই বিদ্যুৎ চেপ্টাৰ মই আজি ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।